মাই চেনেল। আজি মই লৈ আহিছোঁ এটা খুব টেষ্টি আৰু হেল্ডি সামাৰ ড্ৰিংক। সেইটো হ'ল কলা জামুৰ জুচ। ইয়াত আমাক লাগিব কেইটামান জামু আৰু পদিনাৰ পাত আৰু অকণমান সৰুকৈ কাটি লোৱা নেমুৰ টুকুৰা আৰু অকণমান কলা নিমখ। এই গোটেইখিনি আমি এতিয়া মিক্সিৰ বাউল এটাত পেষ্ট কৰি ল'ম। তাৰ আগতে আমি এই জামুৰ গুটিখিনি ভালদৰে উলিয়াই আঁতৰাই থ'ব লাগিব। তাৰপিছত জামুখিনিৰ লগত আমি কেইখিলামান পদিনাৰ পাত আৰু অকণমান নিমখ দি পেলাই মিক্সিৰ বাউলত আমি পেষ্ট কৰি ল'ম। তাৰপিছত নেমু অকণমান চেপি দি আমি পৰিৱেশন কৰিব পাৰোঁ। এনেদৰে মই গুটিখিনি জামুৰ পৰা এৰুৱাই ল'লোঁ আৰু এতিয়া এইখিনি মই এক্সট্ৰাকৈ থৈ ল'লোঁ। এতিয়া গোটেইখিনি মই মিক্সিৰ বাউল এটাত গোটেইখিনি পেষ্ট কৰি ল'ম। এয়া সম্পূৰ্ণভাৱে ৰেডি হৈ গ'ল আমাৰ ব্লেকবেৰীৰ জুচ। খাবলৈ খুব ধুনীয়া হৈছে আৰু মই ইয়াত অকণমান পানী মিক্স কৰিলোঁ, কাৰণ যিহেতু মিক্সাৰটো যোনটো বহুত ডাঠ হৈ আছিলে, গতিকে অকণমান পানী মিক্স কৰোঁতে সোৱাদটো অকণো বেয়া লগা নাই। গতিকে আপোনালোকে নিশ্চয় এবাৰ ট্ৰাই কৰি চাব পাৰে। গৰমৰ দিনত খুবেই বেছি ভাল আৰু লগতে হেল্ডিও। যদি ভিডিঅ'টো ভাল পাইছে, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব।